চলন্ত ৰেলৰ ওপৰত বাগৰি পৰিল গছ কথমপি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল নামনিমুৱা মুকং চেলেং ৰঙিয়া অভিমুখী নামনিমুৱা 15896 নম্বৰৰ ৰেলখন বিশ্বনাথ চাৰিআলি ষ্টেচনৰ পৰা 2-3 কিলোমিটাৰ দূৰ অতিক্ৰম কৰাৰ পিছতে ৰেল লাইনৰ কাষত কাটি থকা এজোপা গছ বাগৰি পৰে চলন্ত ৰেলখনৰ ওপৰত ইয়াৰ ফলত একাধিক যাত্ৰী সামান্যভাৱে আহত হয় লগে লগে ৰেলখন ৰখাই দিয়া হয় ইয়াৰ ফলত 20 মিনিট সময় ৰখাই দিব লগা হয় ৰেলখন গছৰ গৰাকী অসাৱধানতাৰ বাবে সংঘটিত হয় এই ঘটনা ৰেলৰ আগত গছজোপা পৰা হলে ভয়াৱহ ঘটনা সংঘটিত হোৱাটো নিশ্চিত আছিল